নমস্কাৰ মই লাল বুঢ়াগোহাঁই আপোনালোকক সকলোকে স্বাগত জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিটাছ ব্লগলৈ। মই আজি আপোনালোকক এটা বেলেগ ভিডিঅ' কাপোৰৰ ভিডিঅ' নহয় বেলেগ এটা ভিডিঅ' আপোনালোকক দেখাব বিচাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিলে নাপাহৰিব। আৰু একদম দেখিছেনে কাৰেণ্টটো আকৌ আহিলে একদম দেখিছেনে মোক গোটেই ডিজাইনৰ সূতা কাপোৰৰ আৰু এইখিনি ববিন চবিন কাৰ্ড কিবা কিবি ইয়াত আছে গোটেইখিনি মোৰ এই বিচনাখনতে থাকে আৰু আপোনালোকক তাতে দেখাওঁ। আজি মই ভিডিঅ'টো বেলেগ ধৰণৰ হ'ব। বেলেগ ধৰণৰ মানে মই বস্তু এটা অনলাইন কৰিছিলোঁ ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ। ফ্লিপকাৰ্টত বিগ বিলিয়ন ডে চলি আছে 23 তাৰিখটো 23ৰ পৰা 30 আজিতো 27 তাৰিখ হ'ল আৰু 3 দিন আছে। এই 3 দিনত আপোনালোকে যদি অৰ্ডাৰ কৰিম বুলি ভাবে অৰ্ডাৰ কৰক, প্ৰায় 200-300 টকা কমত পাব। ময়ো এটা বস্তু অৰ্ডাৰ দিছিলোঁ, মই 600 টকা কমত পালোঁ, সেইকাৰণে লৰালৰিকৈ অৰ্ডাৰ দি দিলোঁ। আৰু কি বস্তু অৰ্ডাৰ দিছিলোঁ তাকে আপোনালোকে দেখাব ভাবিছোঁ। চাব, চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক বস্তুটো কিনো আমি চাই লওঁ। এইটো মালটো মেইন মালটো এইটো আৰু আপোনালোকে বহুত মৰম দিছে আৰু মৰম দি থাকিব আৰু সেইটো কাৰণে মই বস্তুটো অৰ্ডাৰ নিদিওঁ বুলি ভাবি অৰ্ডাৰ দিবলগীয়া হ'ল। আৰু আপোনালোকৰ মৰমৰ বিশেষ মৰমৰ কাৰণে আৰু এইটো বস্তু মানে ইউটিউব বুলি নহয়, আছে ব্লগৰ মেইন হিস্সা আৰু এইটো সম্পত্তি, এইটো লাগেই। আৰু আপোনালোকে এতিয়া যেনেকৈ ভিডিঅ' আপোনালোকে পাই আছিলে তাতকৈ ভাল ভিডিঅ' পাব আজিৰ পৰা বুলি নহয়, যেতিয়া মই ভিডিঅ' বনাওঁ। এইটো বস্তুটো কালি আহিছে, আজিৰ পৰা মানে মই আনবক্সিং কৰিম বুলি ভাবিছোঁ। আপোনালোককো দেখাওঁ কি বস্তু আছিলে। বৰ বেছি ডাঙৰ বস্তু নহয়, কিন্তু বস্তুটো আমাৰ কাৰণে বা সৰু ইউটিউবাৰ কাৰণে বহুত ভাল বস্তু। আপোনালোকেও চাই ভাল পাব, ভিডিঅ'বিলাক চাই ভাল পাব এইডালৰ জৰিয়তে। আৰু আহকচোন চাই লওঁ, আহক এইখনে আগতে এইটো কাটি লওঁ, তাৰপৰা আপোনালোকক দেখাই আছোঁ। প্ৰথমতে এইটো স্লিপ, মেইন মালটো এইটো কি আছিল দেখা কি হতো এইডাল মেইনডাল লিখছেনে কি বস্তু উলিয়াইছে। আচলতে মই ব্লগ চেনেলটো মই আচলতে এইবোৰ বস্তু লাগিব বুলি ভবাই নাছিলোঁ। পটককৈ মই ইউটিউব চেনেলটো কৰি দিলোঁ। চেনেলটো কৰাৰ পিছতহে গম পাইছোঁ যে এইবোৰ বস্তু লাগে। যদি এইবোৰ বস্তু লাগে বুলি গম পালোহেঁতেন মই চেনেল নকৰিলোঁ হেঁতেন চাগে। আৰু কিবা কিবি ধেৰ লাগে এইবিলাকত, আচলতে মই ভবাই নাছিলোঁ। এইটো এটা মোবাইলৰ দামেই গ'লগৈ এইটো। বাৰু যি কি নহওক, এতিয়া ল'বলগীয়া হ'ল, ল'লোঁ। আপোনালোককো দেখালোঁ। আৰু ৰ'ব, এইডাল কেবুল, চাৰ্জ কেবুল, এইটো মালটো ইয়াত লগোৱাটো এইটো অলৰেডি নাই। কি বস্তু এইটো ভাল লাগিছে, বিশেষকৈ এইটো বস্তু ভাল লাগিছে। এইটো চাওক, এইটো ষ্টিকাৰটো ধুনীয়া লাগিছে, ধুনীয়া ষ্টিকাৰ দিছে।
বাকি আপোনালোকে ইয়াৰ ব্যৱহাৰটো কেনেকৈ কি কথা সব ইউটিউবতো দিয়াই আছে মই ইউটিউবত চাই গোটেইখন অৰ্ডাৰ কৰিছো আৰু আপোনালোকেও যদি লম বুলি ভাবিছে ইউটিউবত চাই পিনি অৰ্ডাৰ কৰিব ভালকে বস্তুটো কেনেকুৱা কি হয় মোৰ কাৰণে মই পাৰফেক্ট বুলি ভাবিলো সেইটো কাৰণে মই এডাল ললো আৰু যিহেতু ভালো যথেষ্ট আৰু এডালে আসলে মেইন বস্তুটো আৰু ইয়াৰ মই ভিডিও আপোনালোকক মই আসলে ইউটিউবত ভালকে চালেহে বস্তুটো মই দেখাব পাৰিম কেনেকৈ কি হয় আপোনালোকক এতিয়া দেখাব নোৱাৰো সেইটো কাৰণে মই এডালে আপোনালোকক ভিডিও শুট কৰি আজি নেদেখাও আৰু এইটো আছে এটা বস্তু আপোনালোকে দেখাব কি কৈছে এইটো লগাই লৈ এইটো মালটো এইটো ইস্তেমাল কৰিব পাৰিম আৰু দুটা কাম কৰি আপুনি হাতত ল'বও পাৰে এতিয়া ৰাখিলে টেবলেটত কিমান কাম কৰিব পাৰে ধুনীয়া বস্তু ভিডিওটো ইমানেই আছিলে আজিলৈ আহোঁ বাই বাই